আকৌ আমাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মানে ৰুমত সোমাই পূৰা ব'ৰ হৈ গৈছোঁ আৰু এতিয়া বাজিলে 2:25। তাৰপিছত বিতুপন দাই মই ভাবিলোঁ এনেই ওলাই যাওঁ আৰু আগৰ ভিডিঅ'টোতো চালেই কেনেকুৱা লাগিছে ক'ব। বিকাশ দাৰ লগত ফুৰিলোঁ মেলিলোঁ তাৰপৰা আৰু বিতুপন দাই মই এনেই ৰুমৰ পৰা ওলাই আহিলোঁ। আজি দিনটো বিতুপন দাই ব্লগিং এডিটিং কৰিলে, কৰি মেলি ভিডিঅ' আপলোডো দিলে। আপোনালোকে গৈ পিনে চাবগৈ, বিতুপন শইকীয়া বুলিকৈ আছে। তাৰপিছত এনেই ওলাই আহিছোঁ আৰু বিতুপন দাও কাম অলপ আছে, কামখিনি কৰি মেলি আৰু কাইলৈ চাগে লখিমপুৰ যাবগৈও পাওঁগৈ, হয় নাই বিতুপন দা? মষ্ট প্ৰবলি আজি কামবোৰ হৈ গ'লে আমি কাইলৈ ঘূৰি যামগৈ। কাইলৈ ঘূৰি যামগৈ। ভিডিঅ'টো ৰুমৰ পৰা বিতুপন দাই মই ওলাই আহি পিনে তাৰপৰা আমাৰ ওচৰত আৰু এজন স্পেচিয়েল মানুহ আছে, আমাৰ আয়ুব দা। এইয়া আয়ুব দাকেইটা মই দুবাৰ হ'ল, আয়ুব দাক হ'ল মই দুবাৰ লগ পালোঁ। এবাৰ লগ পাইছোঁ লখিমপুৰৰ চাইনাছ হোটেলত আৰু ডাইৰেক্ট আহি আয়ুব দা ষ্টুডিঅ'তে লগ পাইছোঁ এবাৰ ডাইৰেক্ট। তাৰপৰা আমাৰ বিতুপন দাই আজি টেটু বনাব নেকি? আয়ুব দাই ষ্টুডিঅ'টো এইটোৱে দেখিছে চবে আৰু গুৱাহাটীত আহিলে দেখা পাবই। আয়ুব দাৰ ওচৰৰ পৰা ওলাই আহিলোঁ আৰু আয়ুব দা তাত ষ্টুডিঅ'ত ইমান ব্লগিং কৰা নহ'ল আৰু আয়ুব দা অকণমান বিজিও হৈ আছে। সেইকাৰণে আমাৰো কাম অলপ আছে, সেই কামখিনি কৰি আহোঁগৈ, হয় নাই বিতুপন? গুড মৰ্ণিং ফ্ৰম কাট টু নেক্সট ডে। আৰু আজি আমি লখিমপুৰ ওলাই যোৱা কথা আছে আৰু গাড়ীত বস্তু চস্তু চব ভৰোৱা মেলা হৈ গ'ল। কাপোৰ কানিৰ পৰা আদি কৰি কেমেৰা চেমেৰা লেপটপ ড্ৰোন চ্ৰোন চব ভৰোৱা হৈ গ'ল আৰু এতিয়া বিশেষ কাম এটা আছে। কামটো কৰি মেলি আমি ডাইৰেক্ট লখিমপুৰ জাৰ্ণি কৰিম ভিডিঅ'টো। আৰু আমি আছিলোঁ এই ফ্লেটটোতে, ইয়াতে আছিলোঁ বৰ্তমান আৰু এতিয়া যাবলৈ ওলাইছোঁ। গোটেই কাপোৰ চাপোৰ ভৰোৱা হ'ল, বিতুপন দা ৰেডি। এতিয়া আজি লখিমপুৰ যাম নে কি বিতুপন দা? তাক মহাপুৰুষক মই বোলো বস্তু কিনি থৈ আকৌ আহিবি, আহি ভিডিঅ' বনাই যাম খুব খালি এৰি থৈ যাম ইয়াতে। চ' কামখিনি হৈ গ'ল। তাৰপিছত এতিয়া আমি ওলাই যাব লৈছোঁ আৰু কাম চাম বিশেষ চব কাম ক্লিয়াৰ হৈ গ'ল। তাৰপিছত আমি এতিয়া যাবলৈকে লৈছোঁ লখিমপুৰলৈ। তাৰপিছত আপোনালোকে বিশেষ গুৱাহাটীত থাকি ভালেই লাগিলে, কিন্তু গুৱাহাটীত অকল এটাই প্ৰব্লেম, গৰমৰ কাৰণে আপুনি AC নোহোৱাকৈ আৰু যে ফেন নোহোৱাকৈ থাকিব নোৱাৰে গুৱাহাটীত। আৰু এতিয়া বিতুপন দাটো অকণমান ওলাই গৈছে বাহিৰলৈ, AC চেচি বন্ধ হৈ গ'ল। এনেকুৱা গৰম উঠিছে পগলা লিখিয়াকৈ। তাৰপিছত একদম মানে গুৱাহাটীত এইটো কাৰণে থাকিবলৈ বেয়া হ'লেও কিন্তু থাকি কিন্তু ভাল লাগিছে আৰু ইয়াত মানে পৰিৱেশবোৰ বৰ মজা, থাকি মেলি খুব ভাল লাগিছে। কিন্তু এটা কাৰণত গৰমৰ কাৰণে থাকিব নোৱাৰি। ত' গুৱাহাটী বাই বাই। আৰু মানে মেইন টাউনডোখৰ আৰু গুৱাহাটী ক'বলৈ গ'লে গোটেই গুৱাহাটীখন এতিয়ালৈকে শেষেই হোৱাগৈ নাই। যোৰাবাটলৈকে গুৱাহাটী বুলিয়ে ক'ব পাৰি আজিকালি। খালি আমি গুৱাহাটী মেইন খানাপাৰা পালোহি আৰু এতিয়া গুৱাহাটী বাই বাই আৰু ন, বাই বাই আৰু।
পৰা আহি পালোহি তেজপুৰ, তাৰপৰা ইডোখৰ ব্লগিং নকৰিলোগৈ আৰু তাৰপিছত বহুত ভোকো লাগিছে, বাজিলেও 3টা। তাৰপিছত ভাবিলোঁ তেজপুৰতে ভাতটো খাই লওঁ, বিতুপন দাও ভোক লাগিছে, মোৰো ভোক লাগিছে, সেইকাৰণে ইয়াতে ৰখি পিনে ভাতটো খাই লওঁ। চাই থাকক, দেখুৱাই আছোঁ। ভাত পানী খাই হৈ গ'ল। তাৰপিছত বিতুপন দা ভাত খাই কেনেকুৱা পালে আজি ইয়াত? ভাত খাই মই কেনেকুৱা পালোঁ ক'ব নোৱাৰোঁ, কাৰণ ভাতটো খাবলৈ বহোঁতেই লগৰজনে ফোন কৰিলে। ভাত খাই হৈ মুখ হাত ধুই গ'লোঁ, তাৰ কথা একেই নহ'ল। মই কি খালোঁ কি নাখালোঁ গমেই নাপাওঁ। বিতুপন দাই ভাত নল'লেও অকল এবাৰ লৈ পিনে খাই থৈ দিলে, কিন্তু অথনিৰ পৰা কৈ আছিলে ভোক লাগিছে বুলিকে, কিন্তু ভাত নাখালেই ভালকৈ। মানে সি এনেকুৱা লেকচাৰ দিছে, মই ভাতে খাইছোঁ নে কিয়ে কৰিছোঁ মই গম নাপালোঁ। ফোনটোতে লাগি থাকোঁতেই গ'ল। তেতিয়াহ'লে আমি আৰু জাৰ্ণি আৰম্ভ কৰোঁ। লেটছ গ' টু লখিমপুৰ। আমি বিচনা চাৰিআলি পাৰ হৈ আহিলোঁ, একদম কঁকাল চকাল বিষাই খবৰে নাই। বিতুপন দাইটো একেৰাহে গাড়ী চলাই আহিবলগীয়া হৈছে। মই জানাহাতেতো কথাই নাছিলে, হয় নাই বিতুপন দা? তেতিয়া দুইটাই মই ইয়াক কৈছোঁ তই গাড়ীখন আগফালে গৈ টানি লৈ যায়, এইটো কৰিব নোৱাৰে, দেখিছেনে বাৰু? মোকে চলাব দিছে, ই আৰামত একদম পৰা মালিকটো নিচিনাকৈ বহি গৈছে। আৰামত নহয় আৰু, গোটেই কঁকাল চকাল বিষাই গৈছে আৰু। টোপনি গ'লোঁ, টোপনি যদি যাওঁগৈ আকৌ বিতুপন দাই অকলে অকণমান দূৰ হৈ যাব, সেইকাৰণে টোপনিও যোৱা নাই। পানী খাই কিবা খাই একদম মানে আহি আছোঁ মানে। তাৰপিছত এতিয়া ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। যি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ। বাই বাই। Can anybody out there hear me?